বন্ধুসকল মই পাপুৰ আৰু আপোনালোকক টেক পাপু চৰৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আজি আমি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভালদৰে এই খবৰকেইটাৰ বিষয়ে জানিব পাৰিব। লগতে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰি দিব, বিশেষকৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে এই খবৰকেইটা সকলোৱে জানিব পাৰে। জানো আহক তেতিয়াহ'লে আমি সেই খবৰকেইটাৰ বিষয়ে। প্ৰথমটো খবৰ হৈছে বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে যে অসমত যি লকডাউনৰ ঘোষণা কৰিছিল আৰু এতিয়া সমগ্ৰ বিশ্বতে এই লকডাউনৰ সময়সীমা 3 সপ্তাহ বৃদ্ধি কৰিছে। অৰ্থাৎ আপোনালোকে 14 এপ্ৰিল পৰ্যন্ত লকডাউন ঘোষণা কৰিছে সমগ্ৰ ভাৰততে। আপোনালোকে সকলোৱে এই 14 এপ্ৰিল পৰ্যন্ত লকডাউনৰ যি নীতি নিয়ম সেই সকলো আপোনালোকে মানি চলিব। লগতে বন্ধুসকল যদি আপোনালোকে এই লকডাউনৰ নীতি নিয়ম ভংগ কৰে তেতিয়া আপোনালোকৰ 6 মাহ পৰ্যন্ত জেল হ'ব পাৰে। সো আমি দ্বিতীয়টো খবৰ আলোচনা কৰোঁ আহক। ইতিমধ্যে কৰোনাৰ যিটো মহামাৰী ৰূপ ধাৰণ কৰিলে সমগ্ৰ বিশ্বতে ইয়াৰ বাবে 2020 চনত হ'বলগীয়া যি টকিঅ' অলিম্পিক, এই টকিঅ' অলিম্পিক 2021 চনত হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ টকিঅ' অলিম্পিক পিছুৱাই দিয়াৰ সম্ভাৱনা আছে। জানো আহক বেলেগ এটা খবৰৰ বিষয়ে। কৰোনাৰ মহামাৰী যি আতংকৰ সৃষ্টি কৰিলে, যি অৰ্থ সংকটত ভুগিছে বৰ্তমান সমগ্ৰ বিশ্বই, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ প্ৰত্যেক লিটাৰ পেট্ৰল ডিজেলত 10 টকাৰ পৰা 50 টকা পৰ্যন্ত মূল্য বৃদ্ধি কৰিব পৰাৰ সম্ভাৱনা আছে। লগতে আৰু এটা ভাল খবৰ যে আপোনালোকে যি আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ডৰ লিংক কৰিবলৈ দিছিল তাৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছিল। বৰ্তমান এই আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড যি লিংক কৰাৰ সময়সীমা আছিল 31 মাৰ্চলৈ দিছিল আৰু ইতিমধ্যে দেশত যি পৰিস্থিতি দেখা দিলে তাৰ ফলত 30 জুন পৰ্যন্ত এই সময়সীমা বৃদ্ধি কৰা হৈছে। অৰ্থাৎ আপোনালোকে 30 জুনৰ আগত পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। লগতে বন্ধুসকল আৰু এটা খবৰ জানি লওক যে আপোনালোকে আয়কৰ জমা দিয়াৰ যি তাৰিখ আছিল এই তাৰিখ বৰ্তমান 30 জুন পৰ্যন্ত বৃদ্ধি কৰি দিয়া হৈছে। অৰ্থাৎ 3 মাহ পৰ্যন্ত আয়কৰ জমা দিয়াৰ তাৰিখ বৃদ্ধি কৰি দিয়া হৈছে। আৰু আগতে যেনেকৈ আয়কৰ দিয়াৰ তাৰিখ যিহেতু বৃদ্ধি হৈ অৰ্থাৎ পাৰ হৈ গ'লে আপোনালোকে যি 19% সুদ ভৰিবলগীয়া হৈছিল আৰু সেই সুদৰ সংখ্যা কমাই পেলাই এতিয়া 9% সুদ আপোনালোকে ভৰিব লাগিব যদিহে আপোনালোকে সময়মতে আয়কৰ জমা নকৰে। আৰু জানো আহক এটা বেয়া খবৰৰ বিষয়ে। বেয়া খবৰটো হৈছে বন্ধুসকল যে আপোনালোকে নিশ্চয় গম পাইছে যে উত্তৰ পূৰ্বাঞ্চলত মণিপুৰৰ এগৰাকী 23 বছৰীয়া যুৱতীৰ গাত কৰোনাৰ যিটো পজিটিভ খবৰ আহিছিল তাৰ পিছত বৰ্তমান মিজোৰামত এগৰাকী 54 বছৰীয়া ব্যক্তিৰ গাত কৰোনা ভাইৰাছৰ উপস্থিতি প্ৰমাণ পোৱা গৈছে, অৰ্থাৎ পজিটিভ আহিছে। চ' আপোনালোকক এইটো এটা বেয়া খবৰ জনাওঁ যে উত্তৰ পূৰ্বাঞ্চলত আৰু এজন ব্যক্তিৰ গাত কৰোনা ভাইৰাছ আক্ৰান্ত হৈছে। চ' সকলো আপোনালোকে সতৰ্ক হৈ থাকক যাতে আপোনাৰ গাটো কৰোনা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে। আৰু জানো আহক এটা বেলেগ খবৰৰ বিষয়ে। আপোনালোকে আগতে যেনেকৈ আপোনালোকৰ বিভিন্ন ধৰণৰ বেংকৰ ATM সমূহ বেলেগ বেলেগ আপোনালোকে ATM মেচিনত যেতিয়া চুৱাইপ কৰি পইচা ওলাইছিল তেতিয়া যি তাৰ টেক্স এক্সট্ৰাকৈ কাটিছিল এতিয়াৰ পৰা এই টেক্স নাকাটে। অৰ্থাৎ 30 জুন পৰ্যন্ত আপোনালোকে বিভিন্ন ধৰণৰ বেলেগ বেলেগ ATM সমূহত বেলেগ বেলেগ বেংকৰ ATM কাৰ্ডসমূহে যদি আপুনি পইচা উলিয়ায় তেতিয়া কোনো ধৰণৰ টেক্স কাটিব নোৱাৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু এই নিয়মটো থাকিব 30 জুন পৰ্যন্ত। চ' শেষৰ খবৰটো আপোনালোকক জনাওঁ যে আপোনালোকে লকডাউন যি ঘোষণা কৰিলে তাৰ ফলত বেংকত কেনেকুৱা ধৰণৰ সুবিধাসমূহ আপোনালোকে পাব। অৰ্থাৎ বেংকত সকলো ধৰণৰ সুবিধা আপোনালোকে এতিয়াৰ পৰা নাপায়, মাত্ৰ কেইটামান সুবিধাহে আপোনালোকে পাব। তাৰ ভিতৰত প্ৰথম সুবিধাটো হৈছে আপোনালোকে বেংকত জমা দিয়া আৰু টকা উলিওৱাৰ সুবিধাটো পাব। লগতে আপোনালোকে চেক যিটো ট্ৰেন্সফাৰ কৰাৰ সুবিধা আছিল সেইটো পাব। লগতে NEFT আৰু RTGSৰ সকলোখিনি সুবিধা পাব। আৰু আপোনালোকে বিজনেছ যিটো লেনদেনৰ আছিলে অৰ্থাৎ গভৰ্ণমেণ্ট বিজনেছৰ যিখিনি লেনদেন সেইখিনি কামেই পাব। বাকীখিনি কাম আপোনালোকে 30 জুন পৰ্যন্ত বেংকত পোৱাৰ সম্ভাৱনা নাই। অৰ্থাৎ বাকী যিখিনি ছাৰ্ভিচ আছিলে বেংকত সকলোখিনি আপোনালোকৰ 30 জুনৰ পিছতে হয়তো ভালদৰে আপোনালোকে চলাব পাৰিব। আৰু অনলাইন লেনদেনৰ বাবে ব্যৱহৃত সকলো কাম কাজ আপোনালোকে অনলাইন যিখিনি কাম আছিল সেইখিনি 24 ঘণ্টা পৰ্যন্ত আপোনালোকক বৃদ্ধি কৰি দিছে। আপোনালোকে 24 ঘণ্টাই অনলাইনত লেনদেনৰ কামখিনি কৰি থাকিব পাৰিব। চ' এইকেইটা খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ দিনটোৰ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। সকলোৱে জানে এই খবৰকেইটাৰ বিষয়ে জানে। আৰু আমাৰ চেনেলত যদি আপুনি প্ৰথমবাৰ আহিছে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ বাবে প্ৰত্যেক দিনাই এনেকুৱা বিভিন্ন ধৰণৰ নতুন খবৰ আনি থাকোঁ এই টেকবোৰ ইউটিউব চেনেলৰ জৰিয়তে। চ' এতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক আৰু বেলেগ এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। জয় অসম।